আজি আমি সকলোৱে মিলি এই বছৰৰ প্ৰথম ৰাবাব টেঙা খালোঁ। এয়া চাওক বৌ আৰু বৌ মাকে ইমান ধুনীয়াকৈ এয়া ৰাবাব টেঙা চিলি আছে। তাৰপিছত টেঙাটোৰ পৰা ধুনীয়াকৈ ফুটবিলাক খহিয়াই বল এটাত উলিয়াই লৈছে। এতিয়া ইয়াত মিহি মিহিকৈ ভণ্টিয়ে কেঁচা জলকীয়া, ধনিয়া আৰু এইটো হৈছে মেইন ইনগ্ৰিডিয়েণ্টছ নহৰু গেছত পুৰি পিনে ইয়াত মিহি মিহিকৈ কুটি দিছে। তাৰপিছতে প্ৰয়োজন অনুসৰি নিমখ দি ভালকৈ সানি লৈছে। এতিয়া ৰাবাব টেঙা খোৱাৰ আচল মজাটো হৈ গ'ল কলপাতত। এয়া কলপাত এখিলা আনি তাত ধুনীয়াকৈ সানি পিচ পিচ কৰি সকলোকে অলপ অলপকৈ ভগাই দিছোঁ। যিহেতু টেঙা বস্তু সকলোৱে মিলি খালে ভাল লাগে। এয়া বৌহঁতৰ ঘৰত আলহী আহিছিলে যোৰহাটৰ পৰা। টেঙা খাইছে ইয়াত ডিব্ৰুগড়ত আহি। বাতিত খোৱাতকৈ কলপাতত খোৱা মজাটোৱে বেলেগ হয় নাই? ৰাবাব টেঙা চবে মিলি মিলি খালে ভাল লাগে। চবে ভাজি খালে নাই? কেনেকুৱা লাগিলে? ভাল লাগিল। ৰাবাব টেঙা কাৰ কাৰ প্ৰিয় আৰু আপোনালোকে খালে নাই কমেণ্ট কৰি জনাবচোন।